ৰুবুল জোনাক ষ্টুডিঅ' চেনেলত আহিছোঁ। আজি আমি ৰুবুল ভাইটিৰ লগতে আহিলোঁ। মোক আজি তেওঁ কিবা কিবি ক'ব দিলে আপোনালোকক জনাবৰ কাৰণে। এইটো আমাৰ বাঘেশ্বৰী মন্দিৰ, আমাৰ যিটো আমাৰ মিৰ্জা বৰকুচিত আছে, বৰকুচিত ফোনপলাই যি সোমাই আহিব লাগে। এইটো বাঘেশ্বৰী মন্দিৰ। ওপৰলৈ অকণমান লৈ আহোঁ। ওপৰলৈ আহত পুৰণি মন্দিৰ এইটো মন্দিৰৰ ৰহস্য আছে বহুত। আগতে বুলি শুনিছিলোঁ এতিয়া এটা বাঘো আছিল ডাঙৰ, এতিয়া বাঘ ঢুকাল বুঢ়া হৈ পেলাই। আজি আমাৰ গাঁৱৰ ৰুবুলৰ মাক, আমাৰ মা গোটেইবিলাকে আহিছে আজি ইয়াতে পূজা কৰি আহিলে। পূজা কৰি আহি পেলাই এতিয়া বহিছে, চাহ পানী খাব আৰু আমাৰ খিচিৰিও বনাইছে। আহক আমি চাওঁ। এইটো দেখিছে আপোনালোকে মা বাঘেশ্বৰী মন্দিৰ। এইটো মেইন গেট আৰু পাহাৰখনৰ পৰা সোমাই যায়। আমি আহিব লাগিলে, ইয়াত আহিব লাগিলে আমি মিৰ্জা নোপোৱাতে, গুৱাহাটীৰ পৰা আহিলে, জালুকবাৰীৰ পৰা আহিলে আপোনাৰ মিৰ্জা নোপোৱাতে বৰকুচি বুলি কয়, তাতে কৈ দিলে আপোনালোকৰ ডাইৰেকশ্যন সোমাই আহিব। আহি পেলাই এই মন্দিৰটো পাব। ইয়াত বহু মাহাত্য আছে মন্দিৰটোৰ। আৰু সেইকাৰণে আজি মাহৰ গোটেই আমাৰ আইতা খুৰীহঁত গোটেইবিলাকে আজি নামদল, আমাৰ বৰবুৰীৰ নামদল এটা, তেওঁলোক গোটেইবিলাক আহিছে। আৰু লগতে বোৱাৰীকেইটাও আহিছে আমাৰ। এজনী বোৱাৰী আৰু দুজনীমান বোৱাৰী আছে। এতিয়া আমি এওঁলোকৰ অলপ ধেমালি কৰোঁ। আপোনালোক ইয়াতে আহিলে যে কি উদ্দেশ্য লৈ আহিছে আপোনালোকক আপুনি কওকচোন, ইয়াতে কি উদ্দেশ্য লৈ আহিছে? মন্দিৰ আছে আৰু প্ৰসাদ লৈ আহিছোঁ আৰু চাহ নাম কীৰ্তন কৰিলোঁ। তাৰপিছত খিচাৰি ভোগ বনাই আছে, তাকে খাই আমি ঘৰলৈ যাম। আৰু চাহ খাই আছোঁ, লাড়ু পিঠা ভাল লাগিছে জাগাটো। এইজনী আমাৰ ৰুবুল জোনাক ষ্টুডিঅ'ৰ মাক হয়, ৰুবুলৰ। এজনী মোৰ মা হয়, এজনী খুৰী মা হয়। গোটেইবিলাক আমাৰ গাঁৱৰে এইবিলাক গোটেইবিলাক আহিছোঁ। চাহ খাই আছে দেখিছে নে নাই? কি চাহ কি খাইছে? গজা লাড়ু খাই আছে তেওঁলোকে। বুন্দিয়া লাড়ু আনিছে আৰু এইফালে খিচিৰি ভোগ বনাই আছে। তেওঁলোকে এটা নাম গাব, আপোনালোকক শুনাম নামটো। তেওঁলোকৰ নামদলৰ পৰা আহিছে যিহেতু তেওঁলোকৰ নামটো শুনাম আপোনালোকক। আৰু এইফালে আমাৰ খিচিৰি ভোগ বনাই আছে। খিচিৰি ভোগ বনাই মানুহ হায়াৰ কৰি লৈ আহিছোঁ বহুত দূৰৰ পৰা। আৰু এইবিলাক গাড়ী কিবা কিবি লৈ আহিছোঁ আমি এনেকৈ। আহকচোন এইফালে আহক। নাই আছে এজন আমাৰ মহতা হয়, ৰুবুলৰ ফাদাৰ দেউতা। তেখেতে এই মন্দিৰৰ তলতে আমি ইয়াতে পূজা কৰি আহি খিচিৰি বনাইছোঁ। গণেশ দাস এখেতেও আহিছে আমাৰ লগতে সুন্দৰকৈ আজি এই পূজা ঘৰত কৰিবলৈ। আৰু এইটো খিচিৰি বনাই আছে। এইটো কি দালি? মাহৰ দালি। আপুনি আগতে খিচিৰি বনাইছিল নাই? মুগৰ দালি। এওঁ নতুন হয়, এওঁ মাহৰ দালিটো মুগৰ দালিটো কৈছে। গতিকে এয়া বনাইছে। ইয়াতে আছে আমাৰ আলু, ৰঙালাও আছে, তাৰপাছত আছে বিলাহীখন টক হ'ব না? এনেকৈ আমি ধুনীয়াকৈ গোটেইবিলাক খাম। খাই লৈ ইয়াৰ পৰা আমি বিদায় ল'ম। গতিকে আপোনালোকক এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা। যিহেতু মোৰ ভাইটি বহুত কষ্ট কৰি এই চেনেলটো বনাইছে, তেওঁক উৎসাহ দিবৰ কাৰণে আপোনালোকে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে আমাৰ সহযোগ কৰি যাব, তেওঁক লাইক কৰিব, কমেণ্ট কৰিব, যাতে ইয়াতকৈ ভাল বস্তু দিব পাৰে তেওঁক উৎসাহ যোগাব। গতিকে দেখিছে আপোনালোকে পৰিৱেশটো কিমান ধুনীয়া আৰু মানুহ আহিছে, মানুহবিলাক সিফালে আছে। এতিয়া ফেব্ৰুৱাৰী মাহ হ'ল যিহেতু, ফেব্ৰুৱাৰী মাহত আপোনাৰ মানুহ অলপ কমি যায়। কিন্তু যিমান ধুনীয়া পৰিৱেশ নহয়, আপোনালোকে আহিলে নিশ্চয় গম পাব, এদিন আহিব। এইটো মা কালী মন্দিৰ দেখি দিয়া, আমাৰ গেটখনৰ ওচৰতে মা কালী মন্দিৰ এটা আছে। মা কালী মা সকলোৰে মংগল কৰক তাৰে কামনা কৰিলোঁ। আহক আমি অলপমান ভিডিঅ'টো বনাইছোঁ সেইকাৰণে আপোনালোক জনাওঁ যে এইবিলাক ভক্তিমূলক বস্তুত আহিব লাগে। নিজৰ মাতৃ আইতাসকলক লৈ পেলাই আহিব লাগে। আহি পূজা ভাগ কৰিলে মনটো শান্তি হয়, তেওঁলোকো বহুত শান্তি পায়। আৰু আজি এইখিনিতে আপোনালোকক এওঁলোক যিহেতু নামৰ দল আহিছে, তেওঁলোকে এটা সৰুকৈ নাম গাই আপোনালোকক শুনাব। আপোনালোক ধৈৰ্য ধৰি আমাৰ নাম এইখিনি শুনক, চাওক কেনেকুৱা লাগে আৰু পৰিৱেশটো কিমান ধুনীয়া তেওঁ ৰুবুলে দেখুৱাবই আপোনালোকক। গতিকে তেওঁলোকক এটা নাম ধৰিবলৈ অনুৰোধ জয় গণেশ
ধন্যবাদ আপোনালোকলৈ সঁচাকৈ পৰিৱেশটো ধুনীয়া হৈ গৈছে একদম মানুহ যিমান আছিল গোটেই পেলাই ঘূৰি ঘূৰি চাইছে নাম গাইছে আজি পবিত্ৰ এই স্থানত তেওঁলোকৰ ভাল লাগিছে বোলে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ কামনা কৰিছোঁ আপোনালোকে এওঁলোকৰ দীৰ্ঘায়ু কামনা কৰক গতিকে আমাৰ এখেতে নামটো লগাইছে এখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ দুআষাৰ কৈ দিয়ক আমাৰ দৰ্শকসকলক আমি আজি বাঘেশ্বৰী মন্দিৰলৈ আহিছোঁ ইয়াতে আহি আমাৰ বৰ ভাল লাগিছে আমি চাহ তাহ খালোঁ খিচাৰি ভোগ খাম আৰু গজা চজাও খালোঁ লাৰু খালোঁ আমি বিৰাটেই ভাল লাগিছে আৰু এনেকৈ যাতে আমি দেহাবিলাক ভালে থাকিলে আমি যাতে বছৰে আহিব পাৰোঁ তাৰ কাৰণে আমি প্ৰণাম কৰিছোঁ মহামুখী প্ৰভু আৰু এনেকৈ যাতে কেতিয়াবা প্ৰভুৱে আনে মাই ভগৱতী মাই তাকে হাততি মানে কৰি